মানে পৰীক্ষাটো সকলো ল'ৰা ছোৱালী দিব পৰাকৈ কিছুমানৰ অৱস্থাই নাথাকে। 200 কিলোমিটাৰ দূৰত পৰীক্ষা, মানে কি অহা যোৱা মোৰ 200 কিলোমিটাৰ হৈছে প্ৰায়। এতিয়া সময় হৈছে 8:35, এক্সাম মোৰ শেষ হৈছিলে 4:30 আৰু এতিয়াহে মই ঘৰ পালোঁ। গতিকে আপোনালোকে ভাবক পৰীক্ষাটো কিমান দূৰত হ'লে কিমান প্ৰব্লেম হয়, কিমান ল'ৰা ছোৱালী টকা পইচাৰ প্ৰব্লেম হয়, সেইটো কথা মই বুজাব নোৱাৰোঁ। মোৰ নিজৰে তেনেকুৱা প্ৰব্লেম। গতিকে ভিডিঅ'টো মই কি কাৰণে বনালোঁ, আপোনালোকে নিশ্চয় পৰীক্ষা 3টা দিলে। ADRE গ্ৰেড 3 12 পাছ, ডিগ্ৰী পাছ, লগতে ড্ৰাইভাৰৰ 3rd গ্ৰেডৰ পৰীক্ষাটো দিলে। আৰু এইখন হৈছে ড্ৰাইভাৰৰ যিটো এতিয়া হৈ যোৱা পৰীক্ষাটোৰ পেপাৰ। মই আপোনালোকক এটা কথা কওঁ, যি 3খন পেপাৰ হৈ গ'ল তাৰে ভিতৰত সবচে ইজি পেপাৰ কোনখন আহিছে, সবচে টান পেপাৰ কোনখন আহিছে, লগতে মাধ্যমীয় পেপাৰ কোনখন আহিছে, সেই কথাটো মই আপোনালোকৰ লগত ডিছকাছ কৰিম। প্ৰথম কথাটো হ'ল ইয়াতে কাট অফটো বহুত বেছি আকাশ পাতাল পাৰ্থক্য আপোনালোকে দেখা পাব গৈ আছে। ড্ৰাইভাৰত যিখিনি ল'ৰা ছোৱালী এপ্লাই কৰিছে তেওঁলোকৰ কাট অফটো বহুত বেছি হাই যাব, কাৰণ পেপাৰখন এটা এনে অনুমানিক পেপাৰ হৈছে, মানে যিখিনি ল'ৰা ছোৱালী অলপো পঢ়িছে অলপো জানে তেওঁলোকেও এনচাৰ কৰিছে। কিন্তু তেনেকৈও নাভাবিব আপুনি কৰি থৈ অহা এনচাৰটো ঘৰত আহি যে ভুল হ'ব সেইটো 100%। জিকে কেইটা কৰিয়ে যে চাকৰি পাব তেনেকুৱা নহয়। পাৰা এনচাৰ কেইটা আপুনি যেনেকৈ পাৰিছে বেলেগেও পাৰিছে। গতিকে সেইটোৰ কাৰণে আপোনালোকে এইটো নাভাবিব যে মোৰ পৰীক্ষা ভাল হৈছে। পৰীক্ষা তেতিয়াহে ভাল হ'ব যে গোটেই কম্পিটিশ্যনটোত যেতিয়া আপোনাৰ নাম আহিব। এতিয়া সবচে বেছি কাট অফ যোৱা পেপাৰখন হৈছে আজি হৈ যোৱা 2nd শিফ্টৰ ড্ৰাইভাৰৰ পেপাৰখন। লগতে সবচে টান এই 3টা পৰীক্ষাৰ ভিতৰত সকলোতকৈ টান ডিগ্ৰী পাছৰ বাবে আহিছে। ডিগ্ৰী পাছৰ লেভেলটো যেনেকৈ পেপাৰখনো তেনেকুৱা আহিছে। ল'ৰা ছোৱালী অলপ হ'লেও মুখখন মেলি দিব লগা হৈছে। যিখিনিয়ে ভালকৈ পঢ়িছিলে তেওঁলোকৰ কাৰণে বেলেগ, কিন্তু যেনেকৈ টুক্কা মাৰি কিবা কৰি এনেকুৱাকৈ আপোনালোকে আশা কৰিছিলে তেনেকুৱা পেপাৰখন নাপালে ডিগ্ৰী লেভেলত। আৰু যিখিনি পঢ়িছে তেওঁলোকৰ কাৰণে এইটো এটা বহুত বেছি ভাল অপৰচুনিটি, কাৰণ কম নাম্বাৰ পালেও আপোনালোকৰ নাম আহি যাব পাৰে, কাৰণ সেইটো অলপ কাট অফ কম যাব বাকীখিনিৰ তুলনাত। আৰু যিটো পৰীক্ষা আপোনালোকে কেইদিনমান আগতে দি আহিছিলে সেইখনৰ পেপাৰ একদম টানো অহা নাই, ইজিও মানে ইজি আৰু মডাৰেট আহিছিলে। সেইকাৰণে সেইখনৰ কাট অফটো মানে এই দুটাৰ মাজত থাকিব। ধৰি লৈছোঁ এইটোৰ কাট অফ যদি ডিগ্ৰী লেভেলৰ 670 80 যায় তেতিয়াহ'লে সেইখনৰ 100 110 যাব, আৰু আজিৰখনত 120 প্লাছ যোৱাৰো চান্স আছে। এতিয়া যিখিনি ল'ৰা ছোৱালীয়ে পৰীক্ষাটো দিলে পেপাৰখন চালে, মানে দুটামান পৰীক্ষাৰ মানে আজিৰ পেপাৰ কেইখনৰ অলপমান 2খন পেপাৰৰ এটা মই কুৱেশ্যন আপোনালোকক কওঁ। মানে যিটো মাইণ্ডছেটত কুৱেশ্যনখন বনোৱা হৈছে আপোনালোকে কি ভাবে নাজানো। যেহেতু ইয়াতে টপিক আছিলে ধৰি লৈছোঁ ইংলিছ, ৰিজনিং, মেথছ বা জিকে, সেইখিনি হিচাপত চাব গ'লে পেপাৰখন যদি এটা এটা চেপ্টাৰ হিচাপত দিয়া যায় যে এইটো জিকে চেপ্টাৰ, এইটো ৰিজনিং চেপ্টাৰ, তেতিয়াহ'লে ল'ৰা ছোৱালীখিনিৰ মাইণ্ডটো অলপমান ফ্ৰেছ হৈ যায়। মানে কেনেকুৱা কুৱেশ্যনটো যেতিয়া এটেম্প কৰিব যদি পাৰে তেতিয়াহ'লে মাইণ্ডটো অলপমান হ'লেও নৰ্মেল হৈ যায়। এতিয়া কেনেকুৱা হৈছে এটা ইংলিছ আহিব, ইংলিছ অহাৰ লগে লগে আৰু এটা বেলেগ জিকে আহি যাব। জিকেটো যদি নোৱাৰে নেক্সটটো অলপমান খেলি মেলি লাগি যায়। টাইমটোৰ কাৰণে অলপমান প্ৰব্লেম হয়। গণিত কেইটা একেলগে কৰিব পাৰিলে ভাল, গণিত এটা কৰি আকৌ ৰিজনিং এটা কৰি আকৌ জিকে, তেনেকুৱাকৈ হৈছে। সেইকাৰণে অলপমান হ'লেও মই মোৰ মতামত কৈছোঁ অলপমান হ'লেও অসুবিধা হৈছে। এক্সামটো বাৰু অসুবিধাৰ কাৰণেই পাতে, সেইটো হ'লেও ল'ৰা ছোৱালীখিনি পাছ কৰিলে ভাল লাগে বা কষ্ট কৰিলে এটা ফল পালে ভাল লাগে। মোৰ এতিয়াৰ শিফ্টখনৰ যিটো আছিলে ফৰ্মেট সেইটো আছিলে ই বুকলেট, আৰু ইয়াতে প্ৰথম কুৱেশ্যনটো আহিছিলে হোৱাট ইজ দ্য এণ্টনম অফ শ্ল', মানে শ্ল'ৰ আহিছিলে ইয়াতে। বাকী তাৰে পিছতে আকৌ ইংলিছ আহি গ'ল, তাৰে পিছতে আকৌ ৰিজনিং আহি গ'ল। ৰিজনিঙত আহিছিলে ইংৰাজী অভিধানৰ সকলোতকৈ প্ৰথমে কোনটো শব্দ আহিব, চেণ্টিমিটাৰ আহিছিলে সেইটো আহিলে। তাৰপিছত আকৌ ইংলিছ আহি গ'ল কোনটো শুদ্ধ উত্তৰ, মানে শুদ্ধকৈ লিখা আছে ইয়াতে ট্ৰেফিক ছিগনেল এনেকুৱা এটা শব্দ আছিলে, সেইটো শুদ্ধ ওলাব লাগে। প্ৰথম 10টা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গড় ওলাব দিছিলে। আকৌ গণিত আহি গ'ল। তাৰপিছত আকৌ জিকে আহি গৈছে, লোকসভা নিৰ্বাচন সাধাৰণতে কেতিয়া অনুষ্ঠিত হয়, 5 বছৰৰ মূৰে মূৰে, সেইটো আহি গ'ল। তেনেকুৱাকৈ কুৱেশ্যন আহিছে। আৰু আকৌ মেথছ আহিছে, তাৰপিছত আকৌ জিকে আহিছে, এনেকুৱাকৈ আহিছে। গতিকে এই কুৱেশ্যন পেপাৰখন হিচাপত যিটো কাট অফ সেইটো বহুত বেছি হাই যোৱাৰ চান্স আছে। বাকী সকলোৱে পৰীক্ষাটো ভালে ভালে দি আহিলে। কোনে কোনে এতিয়ালৈকে ঘৰ পোৱা নাই আপোনালোকৰ কমেণ্টত জনাব। গোটেই দিনটো অৱস্থা বেয়া হৈ গৈছে, ইমান দূৰত এক্সাম, তাতে ৰাতিপুৱাৰ পৰা বৰষুণ, তাতে ৰাস্তা বেয়া, আকৌ দিনটো আহিছোঁ, এতিয়া আহি পাইছোঁ, দেখাই পাইছে আপোনালোকে লাইভ প্ৰুফ 8:30 আহি পাইছোঁ। এতিয়া কথাটো হ'ল কি ইমানে
বাকী আপোনালোকৰ পৰীক্ষা কেনেকুৱা হ'ল কমেণ্টত জনাব নাপাহৰিব ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম